মই আজি দশম শ্ৰেণী বিজ্ঞানৰ পাঠ্যপুথিৰ পৰা কাৰ্বন আৰু তাৰ যৌগ অৰ্থাৎ কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড যিটো চেপ্টাৰ আছে সেইটোৰ এটা টপিক লৈ আহিছোঁ আৰু সেই টপিকটো মই বিশদভাৱে আলোচনা কৰিম আৰু সেই টপিকটো হৈছে হাইড্ৰ'কাৰ্বন। গতিকে হাইড্ৰ'কাৰ্বনৰ মই ডিটেইল আলোচনা কৰিম আজি। গতিকে এই হাইড্ৰ'কাৰ্বন মানে কি, যে হাইড্ৰ'কাৰ্বন হৈছে হাইড্ৰজেন আৰু কাৰ্বনৰ যৌগ, মানে হাইড্ৰজেন আৰু কাৰ্বন লগ লাগি যিবোৰ যৌগ ফৰ্ম কৰে সেইটোকে কোৱা হয় হাইড্ৰ'কাৰ্বন। গতিকে এই হাইড্ৰ'কাৰ্বনটো মই আজি বিশদভাৱে আলোচনা কৰিম। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ। হাইড্ৰ'কাৰ্বন, এই হাইড্ৰ'কাৰ্বনৰ দুটা পাৰ্ট, এটা কোৱা হয় মুক্ত শৃংখল বুলি, অপেন চেইন, আৰু এটা কোৱা হয় বন্ধ শৃংখল বুলি। মানে যিবোৰ কাৰ্বন আৰু হাইড্ৰজেন লগ লাগি মুক্ত শৃংখল গঠন কৰে সেইবিলাক কোৱা হয় মুক্ত শৃংখল, আৰু যিবিলাক বন্ধ হৈ থাকে অৰ্থাৎ ক্লোজ সেইবিলাক কোৱা হয় বন্ধ শৃংখল বুলি। ইয়াৰে মুক্ত শৃংখলৰ তিনিটা পাৰ্ট, এটা কোৱা হয় এলকেন অৰ্থাৎ একবান্ধনী, এটা কোৱা হয় এলকিন অৰ্থাৎ দ্বিবান্ধনী, আৰু এটা কোৱা হয় এলকাইন, আৰু এলকাইনটো হৈছে ত্ৰিবান্ধনী। এইবিলাক মই ডিটেইলছ আলোচনা কৰিম। তাৰপিছত বন্ধ শৃংখলৰ দুটা পাৰ্ট, এটা কোৱা হয় এলিচাইক্লিক যৌগ, আৰু এটা কোৱা হয় এৰোমেটিক যৌগ। গতিকে ইয়াৰে এলকেন, এলকিন, এলকাইন মই প্ৰথমে আলোচনা কৰিম, তাৰপিছত এলিচাইক্লিক আৰু এৰোমেটিক তাৰ পিছত আলোচনা কৰিম। গতিকে প্ৰথম আহক আমি এলকেন আৰম্ভ কৰোঁ। গতিকে প্ৰথম এলকেন শ্ৰেণী, আৰু এই এলকেন, এলকিন, এলকাইন বা এলিচাইক্লিক, এৰোমেটিক যিয়ে নহওক এইকেইটা আমি জানিব লাগিলে প্ৰথম জানিব লাগিব আমি চিৰিয়েলি কেইটামান নাম আছে, আমি সেইকেইটা জানিব লাগিব। প্ৰথম হ'ল নাম্বাৰ 1 থাকে মিথ, নেক্সট ইথ, তাৰপিছত প্ৰপ, তাৰপিছত বিউট, তাৰপিছত পেন, তাৰপিছত হেক্স। আমি জেনেৰেলি এই 6টালৈকে জানিলে হ'ব, আমাৰ চিলেবাছত বিশেষকৈ এইখিনিলৈকে আছে। গতিকে আমি মিথ, ইথ, প্ৰপ, বিউট, পেন, হেক্স এই 6টা আমি মুখস্থ কৰিব লাগিব, কাৰণ এইকেইটাৰ পৰা আমি ইয়াৰে এলকেন, এলকিন, এলকাইন বা এৰোমেটিক, এলিচাইক্লিক যিয়ে নহওক এই যৌগবিলাকৰ আমি নামাকৰণ কৰিব পাৰিম। গতিকে এই যিটো এলকেন আছে, এই এলকেনত আমাৰ নামবিলাকত প্লাছ এন লগ লাগে, এন লগ লাগে। কেনেকুৱা হ'ব? এলকেনৰ প্ৰথম যুগ হ'ব মিথ যোগ এন, মিথেন হ'ব। নেক্সট হ'ব 2 নম্বৰ ইথেন, তাৰপিছত প্ৰপ যোগ এন, প্ৰপেন। এনেদৰে নামবিলাক এনেকৈ হ'ব প্ৰপেন। তাৰপিছত 4 নম্বৰ হ'ব বিউটেন, 5 নম্বৰত পেন্টেন, 6 নম্বৰত হেক্সেন। মানে আমি য'ত নামত আমি এন শব্দটো দেখা পাওঁ সেইটো গম পাওঁ আমি যে এইটো এলকেন শ্ৰেণীৰ যৌগ। গতিকে প্ৰথম এলকেন শ্ৰেণীৰ প্ৰথম যৌগ হৈছে মিথেন, আৰু ইয়াক আমাক কোৱা হয় যে হাইড্ৰ'কাৰ্বনৰ আটাইতকৈ সৰলতম যৌগ, অৰ্থাৎ কাৰ্বনৰ আটাইতকৈ সৰলতম যৌগ বুলি ক'লে আমি এনচাৰ লিখিব লাগিব মিথেন, এইটো আটাইতকৈ সৰলতম যৌগ। গতিকে এতিয়া এইবিলাক কেনেকৈ আমাৰ সংকেতবিলাক কেনেকৈ হয়, গতিকে এইটো আমি এতিয়া আলোচনা কৰিম। গতিকে ইয়াৰে দুটা থাকে, এটা কোৱা হয় আণৱিক সংকেত আৰু এটা কোৱা হয় গঠন সংকেত। গতিকে আমি প্ৰথম গঠন সংকেতটো কম, তাৰপিছত আণৱিক সংকেত। গতিকে মিথেন বুলি ক'লে এইটো যিটো মিথ আছে ইয়াতে কাৰ্বনৰ নাম্বাৰ 1, মানে কাৰ্বন এটা থাকিব। গতিকে কাৰ্বন এটা, আৰু আমি জানিব লাগিব যে কাৰ্বনৰ চাৰিওফালে 4টা ইলেক্ট্ৰন থাকে, গতিকে তাক আৰু 4টা ইলেক্ট্ৰনৰ প্ৰয়োজন আছে। গতিকে 4টা ইলেক্ট্ৰনৰ প্ৰয়োজন হ'লে ই হাইড্ৰজেনৰ লগত বান্ধনী সৃষ্টি কৰিব, গতিকে 4টা হাইড্ৰজেন লাগিব, আৰু এটা বান্ধনীত আমাৰ 2টাকৈ ইলেক্ট্ৰন থাকে। মানে এইটো ক'ব গ'লে মানে হাইড্ৰজেনৰ পৰা এটা ইলেক্ট্ৰন আহিছে আৰু কাৰ্বনৰ পৰা এটা ইলেক্ট্ৰন, এনেকৈ সহযোগী বান্ধনী গঠন কৰে। গঠন কৰি পেলাই এইটো হৈ যাব আমাৰ মিথেন, আৰু ইয়াৰ এইটো গঠন সংকেত, আৰু ইয়াৰ পৰা আমি আণৱিক সংকেতটো লিখিব পাৰিম CH4। আণৱিক সংকেত মানে কি? এইকেইটা কাৰ্বন এটা আছে, হাইড্ৰজেন 4টা আছে,
এনেদৰে CH4 হ'ব সেইদৰে ইথেন হ'লে কাৰ্বন আমাৰ দুটা দিব মিথ ইথ তাৰপিছত ইয়াতে কাৰ্বনৰ চাৰিডাল হ'ব লাগিব আমাৰ সদায় মনত ৰাখিব লাগে যে সদায় চাৰিডাল বান্ধনী হ'ব লাগিব গতিকে এটা বান্ধনী ইয়াতে আছে গতিকে আমাক আৰু তিনিটা বান্ধনীৰ প্ৰয়োজন আছে সেইদৰে ইয়াতো এটা আছে গতিকে আমাক তিনিটা বান্ধনীৰ প্ৰয়োজন আছে গতিকে এইটো হৈ যাব আমাৰ ইথেন গতিকে আমি ইথেনৰ সংকেত লিখিব পাৰিম আণবিক সংকেত এইটো হ'ল গঠন সংকেত ডাঙৰটো গঠন আৰু পিছৰটো আণবিক গতিকে আমি লিখিব পাৰিম C2H6 হাইড্ৰোজেন 6টা আছে সেইদৰে প্ৰপেনৰ হ'ব C3টা গতিকে তাৰপিছত হাইড্ৰোজেন আমি মিলাব লাগে ইয়াতে এটা আছে গতিকে তিনিটা প্ৰয়োজন হ'ব ইয়াতে দুটা আছে দুটা লাগিব আৰু ইয়াতে তিনিটা মানে আমি সদায় মনত ৰাখিব লাগে যে কাৰ্বনৰ চাৰিফালে চাৰিডাল বান্ধনী আমি বনাব লাগিব তাৰ পৰা এইটো হৈ যাব প্ৰপেন গতিকে কাৰ্বন এটা হ'লে মিথ দুটা হ'লে ইথ তিনিটা হ'লে প্ৰপ আৰু চাৰিটা হ'লে বিউট এনেদৰে বাকীবিলাক হৈ যায় মানে ইয়াৰ সংকেত লিখিব পাৰিম C3 আৰু হাইড্ৰোজেন আমি যদি বনাওঁ তেতিয়া হাইড্ৰোজেন হ'ব 8টা গতিকে এনেদৰে এলকেনবিলাক ফৰ্মেশ্যন হয় এটা লাষ্টত মই কৰিছোঁ হেক্সেনটো হেক্সেন কাৰ্বন 6টা হ'ব 6 নম্বৰত আছে গতিকে এনেকৈ 6টা কাৰ্বন আমি দি দিলোঁ তাৰপিছত আমি হাইড্ৰোজেনবিলাক চাব লাগিব এতিয়া কেইটা দিম ইয়াতে এটা আছে গতিকে আমাক লাগিব তিনিটা দুটা আছে দুটা আৰু দুটা আছে দুটা লাগিব ইয়াতে দুটা ইয়াতে তিনিটা লাগিব গতিকে চাৰিটা হ'ব লাগিব যেনেকৈ গতিকে এনেকৈ আমাৰ হেক্সেন হ'ব গতিকে হেক্সেন এইটো গতিকে হেক্সেন আমি সংকেত লিখিব পাৰিম C6H14 যদি আমি গোটেই গুণি চাওঁ হাইড্ৰোজেন 14টা হ'ব গতিকে এইটো হৈ গ'ল আমাৰ এলকেন শ্ৰেণী গতিকে এলকেনৰ নিচিনাই কেৱল ইয়াতে আগত নামত এন যোগ হৈছিল এইবাৰ নামত ইন যোগ হ'ব গতিকে এইটো আমি চাওঁ কিন্তু ইয়াৰে আমি এটা লক্ষ্য কৰিব লাগিব যে এলকেনত যেনেদৰে মিথৰ মিথেন আহিছিল সেইদৰে এলকিন আৰু এলকাইনত মিথ নাথাকে কিয় নাথাকে মই কৈ আছোঁ যে এলকিন শ্ৰেণীটো হৈছে ডি বান্ধনীযুক্ত এলকিন আৰু এলকাইন হৈছে ত্ৰি বান্ধনীযুক্ত গতিকে ডি বান্ধনীযুক্ত হ'ব লাগিলে ইয়াতে যদি মই মিথ লওঁ তেতিয়াহ'লে কাৰ্বন এটা থাকিব আৰু হাইড্ৰোজেনৰ লগত কেতিয়াও ডি বান্ধনী বা ত্ৰি বান্ধনী আমি গঠন কৰিব নোৱাৰোঁ তাৰ কাৰণে আমাক দুটা কাৰ্বনৰ প্ৰয়োজন হ'ব সেইবাবে ইয়াতে মিথিন আৰু এলকাইনত মিথাইন যৌগ নাথাকে গতিকে এইটো আমি জানিব লাগিব গতিকে এলকিন শ্ৰেণীৰ প্ৰথম যৌগ হ'ব ইথিন গতিকে আমি ইথিন এটা গঠন কৰিম ইথিন গঠন কৰিব লাগে মিথ ইথ গতিকে কাৰ্বন কেইটা দুটা আহিব আৰু যেহেতু এইটো এলকিন শ্ৰেণী গতিকে ডি বান্ধনী গতিকে যিকোনো দুটা কাৰ্বনৰ মাজত ডি বান্ধনী থাকিব যিকোনো দুটা ইয়াতে দুটাই আছে গতিকে এই দুটাৰ মাজত ডি বান্ধনী হ'ব এতিয়া আমাৰ বান্ধনী পাব লাগে টোটেল কাৰ্বনৰ চাৰিফালে চাৰিডাল গতিকে ইয়াতে দুডাল আছে গতিকে আমাক দুটাৰ প্ৰয়োজন হ'ব গতিকে আমি য'ত ইচ্ছা ত'ত দিব পাৰোঁ দুডাল দুইৰে চাৰি হৈ গ'ল সেইদৰে ইয়াতে আমাক দুডালৰ প্ৰয়োজন হ'ব গতিকে ইয়াতে হাইড্ৰোজেন মই লিখি দিলোঁ গতিকে ইথেনৰ আমি এটা আণবিক সংকেত লিখিব লাগে গতিকে C2H4 হ'ব গতিকে এইটো হ'ল গঠন সংকেত ইথেনৰ এইটো হ'ল আণবিক সংকেত সেইদৰে মিথ ইথ প্ৰপিন হ'ব প্ৰপিন হ'লে কাৰ্বন তিনিটা এটা দুটা তিনিটা আৰু যদি ইথিন যৌগ গতিকে যিকোনো দুটা কাৰ্বনৰ মাজত ডাবল বন্ড মানে ডি বান্ধনী গতিকে মই ইয়াত এইটোতো ল'ব পাৰোঁ বা ইয়াতো ল'ব পাৰোঁ যিকোনো এটা ডাবল বন্ড ল'লে হ'ল গতিকে এতিয়া দুটা আছে গতিকে হাইড্ৰোজেন দুটা লাগিব ইয়াতে দুই একে তিনি হৈ আছে গতিকে এটা হাইড্ৰোজেন য'তে ত'তে আমি দিব পাৰোঁ আৰু বাকী ইয়াৰে তিনিটা লাগিব গতিকে এনেদৰে আমাৰ ফৰ্ম হৈ গ'ল প্ৰপিন গতিকে আমি যদি এইটো চাওঁ ইয়াৰে আণবিক সংকেত হৈ যাব C3H6 গতিকে এনেদৰে আমি ইথিন প্ৰপিন চালোঁ আৰু লাষ্টৰ এটা চাওঁ আমি হেক্সিন চাওঁ বাকীবোৰ একে হেক্সিনৰ একে প্ৰপিন ইথিনৰ নিচিনাই হেক্সিনত কাৰ্বন 6টা আহিব মিথিক প্ৰবিউট পেন হেক্স গতিকে 6টা আহিব আৰু ইয়াৰে যিকোনো এটাত আমি ডাবল বন্ড ল'লে হ'ল গোটেইবিলাকত নালাগে যিকোনো এটা ল'লে হ'ল গতিকে আমি পৰ্বত লৈছোঁ মাছটা লৈ ল'লোঁ ডি বান্ধনী তাৰপিছত আমি হাইড্ৰোজেনবিলাক মিলাব লাগে ইয়াতে তিনিটা লাগিব ইয়াতে দুটা ইয়াতে তিনিটা হৈ আছে এটা ইয়াতে তিনিটা হৈ আছে এটা আৰু ইয়াতে দুটা লাগিব ইয়াতে তিনিটা বাকী আমি হাইড্ৰোজেনবিলাক ক'ত কিমান লাগে এইটো চাই পেলাই হাইড্ৰোজেনবিলাক বহাই দিলে হ'ল
গতিকে আমাৰ মনত ৰাখিব লাগিব যে কাৰ্বনৰ চাৰিওফালে চাৰিটা হ'ব লাগে, সেইটোৱেই আমাৰ নিয়ম। আৰু চাৰিটা কি হয় মই সেইটো কৈছোঁ যে কাৰ্বনৰ চাৰিওফালে চাৰিটা ইলেক্ট্ৰন থাকে, গতিকে এটা পুৰ হ'বৰ কাৰণে মানে 8টা ইলেক্ট্ৰন হ'বৰ কাৰণে আৰু চাৰিটাৰ আৱশ্যক। আৰু হাইড্ৰজেনৰ প্ৰতিটোৱে একোটাকে বান্ধনি গঠন কৰি সেই যিটো অপূৰ্ণ হৈ থাকে কাৰ্বনটো সেইটো পূৰ্ণত্ব কৰে, অৰ্থাৎ 8টা ইলেক্ট্ৰনেৰে পূৰ্ণ হৈ যায়। এতিয়া হাইড্ৰজেনৰ এটা থাকে, গতিকে এটা কাৰ্বনৰ পৰা লৈ ইও পূৰ্ণ হয়, এইদৰে গঠন কৰে। গতিকে তাৰপিছত হেক্সেন ক'লোঁ, গতিকে এইটো এলকিন চেইনটো আমাৰ এনেকৈ কৰিব পাৰোঁ। গতিকে মই দুটামান 3টা এক্সাম্পল দিছোঁ। গতিকে এইবাৰ মই আহিছোঁ এলকাইনৰ, এইবাৰ নামৰ পিছত আহিব আইন শব্দটো ইউজ হ'ব। গতিকে আমি প্ৰথম কোৱাৰ নিচিনা ইয়াতে মিথাইন নাথাকে, গতিকে ফাৰ্ষ্ট পাৰ্ট হ'ব ইথাইনৰ পৰা, তাৰপিছত ইথাইনৰ পিছত আহিব প্ৰপাইন, তাৰপিছত বিউটাইন, পেণ্টাইন, এনেদৰে আহিব নামবোৰ। গতিকে ইথাইন হ'লে আমাৰ কাৰ্বন দুটা, আমি জানো চিৰিয়েল নাম্বাৰটো মনত ৰাখিব লাগিব। এতিয়া প্ৰপাইন হ'লে কাৰ্বন 3টা, আৰু যিহেতু ত্ৰিবান্ধনী, এলকাইন মানে ত্ৰিবান্ধনী, গতিকে ইয়াতে 3টা বান্ধনী লাগিব যিকোনো দুটা কাৰ্বনৰ মাজত, ইয়াতে যিকোনো দুটা কাৰ্বনৰ মাজত 3 বান্ধনী। গতিকে ইয়াতে 3টা হ'ল, গতিকে লাগিব এটা হাইড্ৰজেন। গতিকে ইয়াৰ আণবিক সংকেত আমি ক'ব পাৰোঁ C2H2, আৰু ইয়াৰ সেইদৰে আমি ইয়াতে এটা প্ৰয়োজন আছে, ইয়াত 4টা হৈ আছে নালাগে, ইয়াতে লাগিব 3টা। গতিকে আমি এইটোৰ আণবিক সংকেত লিখিব পাৰোঁ C3H4। গতিকে এইটো হ'ল আমাৰ আণবিক সংকেত। গতিকে সেইদৰে আমি বাকীবোৰ কৰিব পাৰোঁ। গতিকে মই ইয়াৰে দুটা এক্সাম্পল দিছোঁ, তোমালোকে নিজে ট্ৰাই কৰিবা ইয়াৰে বাকীবোৰ কৰিবলৈ। কেৱল মনত ৰাখিবা এলকেন হ'লে এক বান্ধনী থাকিব গোটেইবিলাক, এলকাইন হ'লে যিকোনো দুটা কাৰ্বনৰ মাজত দ্বিবান্ধনী হ'ব, আৰু এলকাইন হ'লে যিকোনো দুটা কাৰ্বনৰ মাজত ত্ৰিবান্ধনী লাগিব। গতিকে এইটোৱে আমি জানিব লগা। তাৰপিছত নামবিলাক আমি চালেই গম পাব লাগিব যে এইটো এলকেন হয় নে এলকিন হয় নে এলকাইন হয়। গতিকে নামবিলাক আমি কেনেদৰে গম পাম যে নামৰ পিছফালে যে এন হয়, যেনেকুৱা মিথেন, ইথেন, প্ৰপেন, বিউটেন, এইবিলাক হ'লে এলকেন। নামৰ পিছফালে যে ইন হয়, যেনেকুৱা ইথিন, বিউটিন, পেণ্টিন, হেক্সিন, এইবিলাক হ'ব এলকিন। আৰু নামৰ পিছফালে যে আইন হয়, যেনেকুৱা ইথাইন, বিউটাইন, পেণ্টাইন, এইবিলাক হ'ব এলকাইন। গতিকে নামটো আমি চালে গম পাওঁ। এতিয়া আমাৰ নেক্সট আহিব এলিচাইক্লিক যৌগ। এইবিলাক এলিচাইক্লিক আৰু এৰোমেটিক যৌগবিলাক হৈছে বন্ধ যৌগ, অৰ্থাৎ কাৰ্বন আৰু হাইড্ৰজেনবিলাক বন্ধ হৈ থাকিব, বন্ধ মানে ক্ল'জ হ'ব একদম পুৰা চেইনটো। গতিকে এতিয়া এলিচাইক্লিক যৌগ আমাৰ প্ৰথম আমি যিকোনো মানে আমি যেনেকুৱা বন্ধ কৰিব লাগিলে যিকোনো এটা মানে ৰেখাৰে যিকোনো এই ৰেখাৰ আমাৰ 3ডালৰ প্ৰয়োজন আছে, অৰ্থাৎ আমি দুটা বিন্দুৰে আমি এটা ৰেখাৰে আমি পুৰ কৰিব নোৱাৰোঁ, বা দুটা ৰেখাৰে আমি কোনো বস্তু এটা বন্ধ কৰিব নোৱাৰোঁ। গতিকে আমাক একদম মিনিমাম লাগিব 3ডাল ৰেখা লাগিব। গতিকে 3ডাল লাগিলে এইটো ত্ৰিভুজ হৈ যাব। সেইদৰে ইয়াতো চেম এলিচাইক্লিক যৌগ গঠন কৰিব লাগিলে প্ৰথম 3টা কাৰ্বনৰ প্ৰয়োজন হ'ব। গতিকে 3টা কাৰ্বনৰ প্ৰয়োজন হ'লে এইটো হৈ যাব প্ৰপ। গতিকে আমি লিখিব পাৰোঁ প্ৰপেন বুলি লিখিব পাৰোঁ। আৰু ইয়াতে চব নামবিলাক কেনেকৈ আহে যে এলিচাইক্লিক যৌগবিলাকক সদায় চাইক্ল শব্দটো ইউজ হয়। গতিকে আমি যদি নামৰ আগত যদি চাইক্ল শব্দটো দেখা পাওঁ তেতিয়াহ'লে আমি গম পাম যে সেইটো যৌগ হৈছে এলিচাইক্লিক যৌগ। গতিকে ইয়াতে মিথ, ইথ, প্ৰপ 3টা আছে, গতিকে প্ৰপেন আহিব, আৰু যেহেতু বন্ধ সেইকাৰণে ইয়াৰ নামটো আগফালে আহি যাব চাইক্ল। গতিকে এইটোৰ নাম হ'ব চাইক্লোপ্ৰপেন। আৰু মই হাইড্ৰজেনবিলাক মিলোৱা নাই, এতিয়া মই মিলাম যে চব আমি যদি গোটেইকেইটা কাৰ্বন চাওঁ, গোটেইকেইটা কাৰ্বনতে আমাৰ কি আছে দুডালকৈ বান্ধনী আমাৰ অলৰেডি আছে। গতিকে আমাক আৰু প্ৰয়োজন হ'ব 2ডাল বান্ধনী। গতিকে এই 2ডাল বান্ধনী আমি দিলে এইটো কমপ্লিট হৈ যাব। গতিকে এইটো হৈ গ'ল আমাৰ চাইক্লোপ্ৰপেন। গতিকে এলিচাইক্লিক যৌগৰ আৰম্ভণি হয় চাইক্লোপ্ৰপেনৰ পৰা। গতিকে ইয়াৰ সংকেত আমি লিখিব পাৰিম C3H6, কাৰণ গোটেইকেইটাতে হাইড্ৰজেন ডাবলকে আছে। সেইদৰে নেক্সট যৌগ হ'ব আমাৰ চাইক্লোবিউটেন। চাইক্লোবিউটেন বিউটেন বুলি কোৱা লগে আমি জানিম যে কাৰ্বন 4টা হ'ব। গতিকে এইটো স্কুৱেৰৰ নিচিনা ফৰ্ম কৰিব। ইয়াতে কাৰ্বন যদি আমি 4টা দিওঁ তেতিয়াহ'লে এইটো একদম স্কুৱেৰ হৈ যাব। আৰু ইয়াতেও দেখিছোঁ আমি গোটেইবিলাকত 2টাকৈ হাইড্ৰজেনৰ প্ৰয়োজন আছে, কাৰণ 2ডাটো বান্ধনী অলৰেডি আছে। গতিকে 2টাকৈ হাইড্ৰজেন লাগে। গতিকে একেবাৰে ইজি। গতিকে এইটো হৈ যাব চাইক্লোবিউটেন, আৰু ইয়াৰ সংকেত হ'ব C4H8। সেইদৰে নেক্সট আহিব চাইক্লোপেণ্টেন। গতিকে চাইক্লোপেণ্টেন কেনেকুৱা হ'ব
আমাৰ যেটো মন্দিৰৰ চূড়াৰ নিচিনা এনেকুৱা টাইপৰ হ'ব আমাৰ চূড়াৰ নিচিনা গতিকে ইয়াতে 5টা আমাৰ কাৰ্বন আছে বাকি আগৰ নিচিনা সকলোতে দুটাকৈ হাইড্ৰোজেনৰ প্ৰয়োজন আছে গতিকে আমি দুটাকৈ হাইড্ৰোজেন দি দিওঁ এটো হৈ যাব আমাৰ সাইক্লোপেন্টেন আৰু সাইক্লোপেন্টেন আমি সংকেত লিখিব পাৰো C5H10 কাৰণ প্ৰতিটোতে আমাৰ হাইড্ৰোজেন দুটাকৈ আছে গতিকে 5টা কাৰ্বন হলে ডাবল হলে হাইড্ৰোজেন 10টা হ'ব আৰু লাষ্টত থেকে আমাৰ সাইক্লোহেক্সেন মই নামবিলাক লিখি দিয়া না কৈ দিছো হেক্সেন হলে আমাৰ 6টা গতিকে ষড়ভুজ আকৃতি হ'ব এনেদৰে এটো হে একে দুটাকৈ হাইড্ৰোজেনৰ প্ৰয়োজন আছে এই দুটাকৈ আমি হাইড্ৰোজেন যদি দি দিওঁ এটো কমপ্লিট হৈ যাব গতিকে এইটোৰ নাম হ'ব সাইক্লোহেক্সেন কাৰণ এটো 6টা কাৰ্বন আছে আৰু আমি ইয়ালৈকে জানিব লাগে সাইক্লো মানে যিবিলাক সাইক্লিক যৌগ এইবিলাক আমি এইকেইটা জানিব লাগে আমাৰ 6 লৈকে অৰ্থাৎ সাইক্লোপ্ৰপেন সাইক্লোবিউটেন সাইক্লোপেন্টেন সাইক্লোহেক্সেন আমাক এই 4টাৰে প্ৰয়োজন আছে বাকি আমাক নালাগে আৰু ইয়াৰ সংকেত হৈছে সাইক্লোহেক্সেন C6H12 এই একেবাৰে ইজি আমি এলিসাইক্লিক যৌগ বুলি জানিব লাগিলে সদা জানিবা নামৰ আগত সাইক্লো ইউজ হয় আৰু বাকি মিথিক প্ৰপ জি হয় এটো আমি লিখিব লাগে যদি 3টা হয় প্ৰপেন আহিব সাইক্লোপ্ৰপেন 4টা হলে সাইক্লোবিউটেন 5টা হলে সাইক্লোপেন্টেন আৰু 6টা হলে সাইক্লোহেক্সেন এটো হৈ গ'ল আমাৰ এলিসাইক্লিক যৌগ আৰু লাষ্টত আছে এৰোমেটিক আৰু তোমালোকৰ সিলেবাসত এৰোমেটিক যৌগ এটাই নাম দিয়া আছে গতিকে সেই এৰোমেটিক যৌগটো মই দেখুৱাই আছো কি বস্তু এৰোমেটিক গতিকে এলিসাইক্লিক আৰু এৰোমেটিকৰ অলপমান দেখাত একেই যেন কেৱল অলপ এটাই মানে ইয়াতে ডিফাৰেন্স আছে এইটো মই কৈ আছো এই এৰোমেটিক যৌগ হ'ব লাগিলে আমাৰ এটাই নাম দিয়া আছে এইটো বেনজিন ইয়াতে কাৰ্বন 6টা থাকে এইটো কিন্তু দেখাত আমাৰ এইটো সাইক্লোহেক্সেনৰ নিচিনা আছে যদি আমি ইয়াতে কি কৰো যদি একাধিক ক্ৰমে আমি দ্বি বান্ধনী আৰু একক বান্ধনী যদি দি যাও তেতিয়া হলে এইটো হৈ যাব আমাৰ বেনজিন আৰু এইটোৰ নাম কি আমাৰ বেনজিন আৰু এই বেনজিনৰ প্ৰতিটো কাৰ্বনৰ লগতে এটা হাইড্ৰোজেন থাকিব কাৰণ প্ৰতিটো কাৰ্বনত 3টা বান্ধনী অলৰেডি আছে গতিকে প্ৰয়োজন আছে তাত এটা কৰিব গতিকে 3 একে সকলোতে 4 হৈ যাব গতিকে এইটো আমাৰ কি কম যে এৰোমেটিক যৌগবিলাক যে যিবিলাক হাইড্ৰোকাৰ্বন বন্ধ হাইড্ৰোকাৰ্বন যত একাধিক্ৰমে কাৰ্বনৰ মাজত একক বান্ধনী আৰু দ্বি বান্ধনী থাকে মানে যদি এটা একক বান্ধনী এটা দ্বি বান্ধনী এটা একক বান্ধনী এটা দ্বি বান্ধনী মানে একাধিক্ৰমে একক বান্ধনী আৰু দ্বি বান্ধনী যদি থাকে কাৰ্বনৰ মাজত এই বন্ধ যৌগটোক কোৱা হয় এৰোমেটিক যৌগ আৰু ইয়াৰ এক্সাম্পল তোমালোকৰ কিতাপত এটাই আছে গতিকে সেইটো হৈছে বেনজিন আৰু ইয়াৰ সংকেত হ'ব C6H6 কাৰণ ইয়াতে হাইড্ৰোজেনৰ 6টা কাৰ্বনৰ 6টা আজি ভিডিওটো মই ইমানতে শেষ কৰিম মই ইয়াতে তোমালোকক হাইড্ৰোকাৰ্বনৰ যিকেইটা ভাগ আছিল সেই ভাগকেইটা মই ইয়াতে ডিটেইলছ আলোচনা কৰিছো তোমালোকে কেনে পাইছা মোক কমেন্টত জনাবা আৰু যদি ভাল পাইছা তেন্তে লাইক শেয়াৰ কৰিবা আৰু মোৰ ভিডিওবিলাক কেনেদৰে পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ মই ইমানতে এৰিছো নমস্কাৰ